নমস্কাৰ ফ্ৰেণ্ডছ, অসমৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমৰ ভূগোলৰ মোষ্ট ইম্পৰ্টেণ্ট 40টাকে জিকে কুৱেশ্যনছ, MCQ কুৱেশ্যনছ। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন দিয়া আছে আমাৰ, অসমৰ মাটিকালি কিমান? অপশ্যনবোৰত দিয়া আছে ৭৮,৩৫৮ বৰ্গ কিলোমিটাৰ, ৭৮,৪৮০ বৰ্গ কিলোমিটাৰ, ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, আৰু এটা দিয়া আছে এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন খ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। আৰু মনত ৰাখিব এই কুৱেশ্যনটো APRত আহিছিলে 2022 চনত। নেক্সট কুৱেশ্যন দিয়া আছে, অসমৰ বৰ্তমান মুঠ জিলা কেইখন? অপশ্যনবোৰত দিয়া আছে ৩১খন, ৩৬খন, ৩৪খন, 30খন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ক ৩১খন। অসমৰ বৰ্তমান জিলা ৩১খন, মনত ৰাখিব। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? অপশ্যনবোৰত দিয়া আছে ক মৰিগাঁও, খ ধুবুৰী, গ নগাঁও আৰু কামৰূপ দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন গ নগাঁও। নগাঁও জিলাত সৰ্বাধিক জনসংখ্যা আছে। নেক্সট কুৱেশ্যন, ইয়াত দুটাকে কুৱেশ্যন টাইপ হৈছে, চৰি। ইয়াৰ প্ৰথম কুৱেশ্যনটো আছে, অসমৰ ক'ত গৰম পানীৰ উৎস আছে? কাজিৰঙা, পবিতৰা, নামবৰ, টেঙাপাৰা। ইয়াৰ শুদ্ধ এনচাৰ হ'ব নামবৰ। কাৰ্বি আংলঙৰ নামবৰত গৰম পানীৰ উৎস আছে। এতিয়া নেক্সট প্ৰশ্নলৈ আহোঁ বলকচোন। অসমৰ কোন জিলাত মেগালিথিক শিল আৱিষ্কাৰ হৈছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ধুবুৰী জিলাত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্য কোনখন? অপশ্যনবোৰ দিয়া আছে ক অসম, খ পশ্চিমবংগ, গ নাগালেণ্ড, ঘ বিহাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অসম, কাৰণ ভাৰতৰ ভিতৰত অসমতে প্ৰথম তেল আৱিষ্কাৰ হৈছিলে। চবতকৈ পুৰণি তেল শোধনাগাৰটো হ'ল টিপকৈ। নেক্সট কুৱেশ্যন, অসমৰ মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ জিলা কোনখন? মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা হ'ল কাৰ্বি আংলং। নেক্সট কুৱেশ্যন, অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন? অপশ্যনবোৰ দিয়া আছে কামৰূপ, দক্ষিণ শালমাৰা, মানকাছাৰ, কোকৰাঝাৰ, শোণিতপুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব দক্ষিণ শালমাৰা, মানকাছাৰ। নেক্সট কুৱেশ্যন, জনসংখ্যা সৰ্বনিম্ন থকা জিলা কোনখন? জনসংখ্যা চবতকৈ কম আছে। অপশ্যনবোৰ দিয়া আছে নলবাৰী, বৰপেটা, ডিমা হাছাও, কামৰূপ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ ডিমা হাছাও। নেক্সট কুৱেশ্যন, ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত? অপশ্যনবোৰত দিয়া আছে আৰ্দ্ৰ জলবায়ু, গৰম, মৌচুমী জলবায়ু, এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব মৌচুমী জলবায়ু, অপশ্যন গ। নেক্সট কুৱেশ্যনত দিয়া আছে আমাৰ, কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মসন্ধানৰ বাবে বিখ্যাত? অপশ্যনবোৰত দিয়া আছে বৰাইল, হাফলং, জাতিংগা, এটাও নহয়। আমি জানো পৰিভ্ৰমী চৰাইবোৰ উৰি আহি জাতিংগাত আত্মহত্যা কৰে ইয়াত। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ পাৰ্বত্য নিবাসখনৰ নাম কি? য'ত মানুহে বাস কৰে আৰু পাৰ্বত্য জিলা। পাৰ্বত্য নিবাসটো হ'ল, অপশ্যনবোৰ দিয়া আছে হাফলং, জাতিংগা, হামৰেন, বৰাইল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব হাফলং। হাফলংটো হ'ল পাৰ্বত্য নিবাস জিলা। নেক্সট কুৱেশ্যন, বৰাক নৈ কোনখন পাহাৰৰ পৰা ওলাইছে? অপশ্যনবোৰ দিয়া আছে জাতিংগা, পাটকাই, নীলাচল, বৰাইল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ঘ বৰাইল। মনত ৰাখিব, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, অসমৰ ভিতৰত দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে? অপশ্যনবোৰত দিয়া আছে মালিগাঁও, মাইবং, মাহৰ, হাফলং। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গ মাহৰ। নেক্সট কুৱেশ্যন, নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? অপশ্যনবোৰত দিয়া আছে গুৱাহাটী, শিলচৰ, ধুবুৰী, যোৰহাট। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ক গুৱাহাটী। নেক্সট কুৱেশ্যন, নিপকৰ কাৰ্যালয় ক'ত আছে? অপশ্যনবোৰ দিয়া আছে উমৰাংচু, যোৰহাট, ডিফু, শিলচৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব উমৰাংচুত আছে নিপকৰ কাৰ্যালয়। নেক্সট কুৱেশ্যন, উমৰাংচু ঔদ্যোগিক নগৰখন ক'ত অৱস্থিত? অপশ্যনবোৰত দিয়া আছে গুৱাহাটী, ডিমা হাছাও, যোৰহাট, নগাঁও। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডিমা হাছাও জিলাত উমৰাংচুৰ নগৰখনৰ কিটো আছে ঔদ্যোগিক। নেক্সট কুৱেশ্যন,
নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি বুজোৱা হয় অপশ্যনবোৰ দিয়া আছে ধুবুৰী গুৱাহাটী নলবাৰী নগাঁও ইয়াৰ উত্তৰ এনচাৰটো হ'ব গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ নেক্সট কুৱেশ্যন অসমৰ প্ৰধান শৃংগ কেইটা কি কি অপশ্যনবোৰ দিয়া আছে নীলাচল সিংহাসন ডাম্বুকচ পঞ্চৰত্ন নৱগ্ৰহ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব সিংহাসন আৰু ডাম্বুকচ মনত ৰাখিব এইটো এপিয়াৰত 2022 আহিছিলে কুৱেশ্যনটো নেক্সট কুৱেশ্যন অসমৰ কোন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি অপশ্যনবোৰ দিয়া আছে নলবাৰী কামৰূপ ধুবুৰী কামৰূপ মহানগৰ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কামৰূপ মহানগৰ নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন পপুলেশ্যন থকা নগৰ অপশ্যনবোৰ দিয়া আছে গুৱাহাটী তেজপুৰ তিনিচুকীয়া ডিব্ৰুগড় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গুৱাহাটীত বেছিকৈ পপুলেশ্যন আছে মানুহ জনবহুল নগৰ নেক্সট কুৱেশ্যন অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে অসম চৰকাৰে অপশ্যনবোৰ দিয়া আছে বগীবিল বলবিল দীপৰ বিল দুখাহুৱা বিল ইয়াৰ শুদ্ধ এনচাৰটো হ'ব দীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি অসম চৰকাৰে ডিক্লেয়াৰ দিছে নেক্সট কুৱেশ্যন বগীবিল কোন ঠাইত অৱস্থিত অপশ্যনবোৰ দিয়া আছে তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি ডিব্ৰুগড় যোৰহাট গুৱাহাটী গোলাঘাট ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডিব্ৰুগড় ধেমাজি নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি অপশ্যনবোৰ দিয়া আছে চৰাইঘাট নৰনাৰায়ণ কলীয়া ভোমৰা ধলা শদিয়া ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অসমৰ আটাইতকৈ ডাঙৰ দলংখন হৈছে ধলা শদিয়া যিখন ভূপেন হাজৰিকাদেৱৰ নামত আছে নেক্সট কুৱেশ্যন আছাম অইল কোম্পানী কিমান চনত স্থাপন কৰা হৈছিলে অপশ্যনবোৰত দিয়া আছে 1899 চন 1901 চন 1889 চন আৰু 1992 চন ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1899 চন নেক্সট কুৱেশ্যন ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিলে অপশ্যনবোৰত দিয়া আছে 1901 1911 1980 1905 ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1901 চন এইটো এপিয়াৰত আহিছিলে 2022 most important question হয় এইবিলাক নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত প্লাইউড কাৰখানা আছে অপশ্যনবোৰত দিয়া আছে হাজো বঙাইগাঁও নগৰবেৰা মাৰ্ঘেৰিটা আৰু মৰিয়নি মনত ৰাখিব প্লাইউডৰ কাৰখানা আমাৰ আছে মাৰ্ঘেৰিটা আৰু মৰিয়নিত অপশ্যন ঘৰটো হ'ব আমাৰ শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যন অসমৰ ক'ত চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত টকলাই গেৰুৱা গোলাঘাট ডিব্ৰুগড় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব টকলাই যোৰহাটৰ টকলাইত চাহৰ গৱেষণা কেন্দ্ৰ আছে মানে চাহপাতবোৰ ইয়াত পৰীক্ষা কৰা হয় তো ইয়াত আৰু এটা কুৱেশ্যন হ'ব অসমৰ চাহৰ নিলাম কেন্দ্ৰ ক'ত নিলাম বুলি ক'লে ইয়াত গুৱাহাটী হ'ব নিলাম মানে বিক্ৰী কৰাৰ ক্ষেত্ৰত গুৱাহাটী বিখ্যাত আৰু গৱেষণাৰ ক্ষেত্ৰত যোৰহাটৰ টকলাই নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত কয়লা খনি আছে অপশ্যনবোৰ দিয়া আছে বঙাইগাঁও মৰনৈ ডিলাপাৰা নুনমাটি লিডু মাৰ্ঘেৰিটা ইয়াৰ শুদ্ধ এনচাৰটো হ'ব লিডু আৰু মাৰ্ঘেৰিটাত কয়লা খনি আছে নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত হাতীৰ দাঁতৰ সামগ্ৰী তৈয়াৰ কৰা হয় অপশ্যনবোৰ দিয়া আছে হাজো নলবাৰী বৰপেটা বঙাইগাঁও ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বৰপেটা হাতীৰ দাঁতৰ কাৰখানা আছে নেক্সট কুৱেশ্যন অসমৰ কোন জিলা জাপি শিল্পৰ বাবে বিখ্যাত অপশ্যনবোৰত দিয়া আছে নলবাৰী বৰপেটা ধুবুৰী কামৰূপ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নলবাৰীত জাপি শিল্পৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন অসমৰ ক'ত ক'ত তেল শোধনাগাৰ আছে অপশ্যনবোৰত দিয়া আছে নামৰূপ বঙাইগাঁও নুনমাটি নুমলীগড় আমিনগাঁও ডিব্ৰুগড় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ বঙাইগাঁও নুনমাটি আৰু নুমলীগড়ত তেল শোধনাগাৰ আছে নেক্সট কুৱেশ্যন অসমৰ কোনবিধ সামগ্ৰী জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন লগো লাভ কৰিছিল অপশ্যনবোৰত দিয়া আছে জাপি মুগা চিল্ক হাতী শিল্প কাঁহ শিল্প ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ মুগা চিল্কত লাভ কৰিছে নেক্সট কুৱেশ্যনত দিয়া আছে পৃথিৱীৰ দ্বিতীয় বৃহৎ চাহৰ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত মানে চাহবোৰ য'ত বিক্ৰী কৰা হয় অপশ্যনবোৰত দিয়া আছে কলকাতা মুম্বাই যোৰহাট আৰু গুৱাহাটী ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আমাৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ ঘ নাম্বাৰ নেক্সট কুৱেশ্যন বিশ্বৰ দ্বিতীয় ঘোলা নদীৰ নাম কি এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অপশ্যনবোৰত দিয়া আছে অপশ্যন কত দিয়া আছে ব্ৰহ্মপুত্ৰ খত দিয়া আছে বৰাক
গত দি আছে গংগা, ঘত দি আছে যমুনা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বিশ্বৰ দ্বিতীয় গলাৰ নদীটো হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদী। নেক্সট কুৱেশ্যনলৈ যাওঁ আমি এতিয়া। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যনবোৰ দি আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। মাটিকালি হিচাপত মানাহ ৰাষ্ট্ৰীয় উদ্যানে আটাইতকৈ ডাঙৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, কাজিৰঙা কিমান চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি লাভ কৰিছিল? অপশ্যনবোৰ দি আছে 1974, 1934, 1970, 1994। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কাজিৰঙাই 1974 চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে লাভ কৰিছে, স্বীকৃতি লাভ কৰিছে। নেক্সট কুৱেশ্যন দি আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি লাভ কৰিছিল? অপশ্যনবোৰত দি আছে 1975, 1984, 1995, 1985। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ঘ 1985 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিছে। নেক্সট কুৱেশ্যনত দিয়া আছে অসমৰ মৰাপাট কল ক'ত অৱস্থিত? অপশ্যনবোৰত দি আছে শিলঘাট, কামপুৰ, গৌৰীপুৰ, বামুণীগাঁও। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক শিলঘাট। নেক্সট কুৱেশ্যন, অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? অপশ্যনবোৰত দি আছে বোকাজান, শিলঘাট, কামপুৰ, আমিনগাঁও। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক বোকাজান। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? অপশ্যনবোৰত দি আছে ধাৰাপুৰ, শুৱালকুছি, বামন্দি, ধৰাশায়ী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব শুৱালকুছি জনবহুল গাঁও। থেংক ইউ। এইটো আজি লাষ্ট কুৱেশ্যন। এনেকৈ ধৰণৰ ভিডিঅ' আৰু ভাল পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰিব। থেংক ইউ।